গুড মৰ্ণিং বন্ধুসকল। ৱৰ্ল্ড অফ ভাস্কৰ যোনটো মোৰ চেনেলটোৰ নাম, তাত সকলোকে সম্ভাষণ জনালোঁ। তো আজিৰ ব্লগত আপোনালোকে পাব তাৰমানে এটা ছিৰিজ বনাইছোঁ, আৰু এই ছিৰিজত প্ৰথমটো ছিৰিজ আজি প্ৰথমটো পাৰ্ট, আৰু আপোনালোকে এই প্ৰথমটো ছিৰিজৰ প্ৰথমটো পাৰ্ট চাবলৈ গৈ আছে। তো এই ভিডিঅ'ত আপোনালোকে এটা ব্যৱসায় আৰম্ভ কৰিবৰ বাবে আপোনালোকে কি কৰিব, আৰু ব্যৱসায়টো আৰম্ভ কেনেদৰে কৰিব এইটো পিছৰ কথা। তো প্ৰথম আৰম্ভণিটো আপোনালোকে কেনেদৰে কৰিব, তো এক্সাম্পলটো বুজাইছোঁ। আশা কৰোঁ এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে সুন্দৰভাৱে নিজৰ ইচ্ছা অনুযায়ী এটা ধুনীয়া ব্যৱসায় আৰম্ভ কৰিব পাৰিব, আৰু আপোনালোকে জীৱনত সাফল্য লাভ কৰিব পাৰিব। তো মই এটা এক্সাম্পল দিছোঁ। মোৰ হাতত এটা আছে সুকুৰি। ধৰক মই সুকুৰি এটা চলাবলৈ বিচাৰিছোঁ। তো বজাৰৰ পৰা মই সুকুৰিটো কিনি আনিছোঁ। সুকুৰিটো কিনাৰ পিছত কি কৰিছোঁ, সুকুৰিটো লৈছোঁ, আৰু মই যদি এদিনতে লৈছোঁ, আৰু কালিৰ ভিতৰতে মই ধৰক এজন সমৰ কলাবিদৰ নিচিনা যদি মই সুকুৰিবিধ বা ধুনীয়াকৈ চলাব বিচাৰোঁ, এদিনতে বিচাৰোঁ, কি হ'ব, মই গোটেই হাত ভৰি কাটা খাই ৰক্তাক্ত হৈ যাব। গতিকে এই সুকুৰিটো চলাবৰ কাৰণে কি কৰিব লাগিব, মই মাৰ্কেট তাৰমানে ৰিচাৰ্চ কৰিব লাগিব, ইউটিউবত ৰিচাৰ্চ কৰিব লাগিব, বা সমৰ কলাবিদৰ ওচৰত ট্ৰেইনিং ল'ব লাগিব, বা বিভিন্ন সমল গোটাব লাগিব। তাৰপিছত মই প্ৰেক্টিছ কৰিব লাগিব, প্ৰেক্টিকেলি প্ৰেক্টিছ কৰিব লাগিব, তেতিয়া মই এই সুকুৰি চলাব পাৰিম। ঠিক তেনেদৰে আপোনালোকে ব্যৱসায়ৰ ক্ষেত্ৰতো প্ৰথমতে মই যেনেকৈ সুকুৰি চলাবলৈ ইচ্ছুক, যোনটো ব্যৱসায় কৰিবলৈ ইচ্ছুক আপোনালোকে সেইটো ব্যৱসায় আপোনালোকে চইচ কৰিব লাগিব, ক্ৰিয়েট কৰিব লাগিব। তাৰ বাবে কি কৰিব লাগিব, মাৰ্কেট ৰিচাৰ্চ কৰিব লাগিব, কাৰণ বজাৰত আপোনালোকে অনুসন্ধান কৰিব লাগিব কোনটো ব্যৱসায় আপোনাৰ অঞ্চলত চলিব। লগতে আপোনালোক নিজকে সুধিব আপুনি ব্যৱসায়টোৰ বাবে উপযুক্ত হয় নে নহয়। তো এনেদৰে কৰি আপোনালোকে ধৰক ব্যৱসায় এটা গ্ৰেপ কৰিলে, যিকোনো এটা চইচৰ ব্যৱসায় গ্ৰেপ কৰিলে, গ্ৰেপটো কৰাৰ পিছত আপুনি যদি ব্যৱসায়টোৰ বিষয়ে নাজানে, আৰু এসপ্তাহ দুসপ্তাহ বা দুমাহৰ পিছত যদি আপোনালোকে যদি ধনী হ'বলৈ বিচাৰে, ঠিক এই সুকুৰিটোৰ দৰে হ'ব। আপোনাৰ ফাইনেন্সিয়েলি লছ হ'ব, বহুত টকা নষ্ট হ'ব, আৰু লাষ্টত কি হ'ব, আপোনালোকে ব্যৱসায়টো শ্বাট ডাউন কৰিব লাগিব, বন্ধ কৰিব লাগিব। গতিকে ব্যৱসায়টো লোৱাৰ পিছত কি কৰিব লাগিব, আপোনালোকে বস্তুটোৰ বিষয়ে সমল গোটাব লাগিব। প্ৰথমটো আপোনাৰ ষ্টাৰ্ট আপ কৰিবই লাগিব, ব্যৱসায় কোনটো ব্যৱসায় কৰিম আপোনালোকে চইচ কৰি ল'বই লাগিব। তাৰপিছত আপোনালোকে মাৰ্কেট ৰিচাৰ্চ কৰক, কেনেদৰে ব্যৱসায়টো আৰম্ভ কৰিম, কেনেদৰে কেপিটেল আমি গোটাম, বা সেইটো ব্যৱসায়ত যোনে বেছি জানে সেইটো মানুহৰ লগত আলোচনা কৰিম, বা ইউটিউবত ৰিচাৰ্চ কৰিম, বা বিভিন্ন সমল গোটেই বস্তুটোৰ বিষয়ে আইডিয়া ল'ব। তাৰপিছত আপুনি তাৰমানে পৰ্যায় বনাব, কেনেদৰে ষ্টাৰ্ট কৰিম, কেনেদৰে কেপিটেল ল'ম, কেনেদৰে মাৰ্কেটত বস্তুটো বিক্ৰী কৰিম, তেনেদৰে গোটেইবোৰ আপোনালোকে অধ্যয়ন কৰি এটা ধুনীয়াকৈ আপোনালোকে প্লেন বনাই ল'ব। প্লেনটো বনোৱাৰ পিছত আপুনি ব্যৱসায়টোৰ ফালে আগবাঢ়ি যাব। যদি আপুনি এইবিলাক নকৰে, তেনেদৰে কি হ'ব, সুকুৰিটোৰ দৰে অৱস্থা হ'ব, আপোনাৰ ভীষণ ফাইনেন্সিয়েল লছ হ'ব। গতিকে বেছিক থিং সেইটো, কিন্তু আপোনালোকে ষ্টাৰ্ট আপ তাৰমানে প্ৰথম আপুনি ব্যৱসায়টো চইচ কৰিবই লাগিব, ষ্টাৰ্ট আপ কৰিবই লাগিব। ষ্টাৰ্ট আপ কৰাৰ পিছত ষ্টেপ বাই ষ্টেপ লাহে লাহে আপুনি গ্ৰ' কৰিব। মই এটা কথা ক'ব বিচাৰিছোঁ, আপোনালোকে আপোনালোকৰ অঞ্চলতে এনেকুৱা বহুতো মানুহ লগ পাব, সফল ব্যক্তি, যিসকলে আৰম্ভণি কৰিছিল, মই যেনেদৰে কৰিছিলোঁ তেনেদৰে আৰম্ভ কৰিছিল। আনকি বিখ্যাত পৃথিৱীৰ ভাৰতৰ ধীৰুভাই আম্বানী, তাৰো কিন্তু প্ৰথম আৰম্ভণি এনেকুৱা ধৰণে আৰম্ভ হৈছিলে। আৰু যিহেতু আমি এজন সফল ব্যৱসায়ী, আমি ধনী মানুহৰ ব্যক্তি নহয়, আমি যিহেতু সৰুৰ পৰা আৰম্ভ কৰিম, গতিকে আমি সেইবিলাক এক্সাম্পল ল'ব লাগিব। গতিকে আপোনালোকে ফ'ল' কৰক মোৰ এই কথাটো, আৰু আশা কৰোঁ আপোনালোকে 100% আপোনালোকে ব্যৱসায়ত ছাকচেছ লাভ কৰিব।